নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ডিফেন্স মাইণ্ড ইউটিউব চেনেলটোলৈ আজি আপোনালোকলৈ লৈ আহিছোঁ মই অন্য এটা ভাল খবৰ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰিছে বহুতো ভেকেঞ্চি যদিহে আপোনালোকে এই ভেকেঞ্চিসমূহ এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সময়সীমা কিমান এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বা আপোনালোকে ইয়াক কেনেধৰণে এপ্লাই কৰিব পাৰিব আৰু কিমান তাৰিখৰ পৰা ই এপ্লাই হ'ব আপোনালোকে সম্পূৰ্ণ তথ্য জানিবলৈ হ'লে ভিডিঅ'টো স্কিপ নকৰিব ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ ভালদৰে চাই ল'ব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈ পাই থাকে চ' বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টি আৰম্ভ কৰোঁ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা মুকলি কৰিছে এখন নতুন নটিচ সেই নটিচখনত তেওঁলোকে উল্লেখ কৰিছে যে দি ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডছ RRB হেজ ৰিলিজ নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট ফৰ ভেৰিয়াছ পোষ্ট ইন লেভেল 1 of the 7 CPC pay matrix through CEN 8 2024. The RRB Group D notification has been released in the 28 December 2024 to 3 January 2025 employment newspaper. So eligible candidate may fill RRB Railway Group D 32,000 post apply online here from @rrbapply.gov.in. আপোনালোকৰ কাৰণে 32,000 পোষ্ট মুকলি হৈছে আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব rrbapply.gov.in এই অফিচিয়েল ৱেবছাইটটোত গৈ মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো ইয়াৰ লিংক দিয়া আছে আপোনালোকে গৈ এপ্লাই কৰিব পাৰিব সেই লিংকটোত গৈ নিজেই ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড এপ্লাই প্ৰচেছ হ'ব অনলাইন এপ্লাই লাষ্ট ডেট 22 ফেব্ৰুৱাৰী 2025 তাৰিখ টোটেল পোষ্ট আছে 32,000টা পোষ্টৰ নাম হৈছে গ্ৰুপ ডি পোষ্ট চেলাৰী আপোনালোকৰ 18,000 পৰা ষ্টাৰ্ট হ'ব জব লোকেশ্যন হৈছে অল ইণ্ডিয়া আৰু অফিচিয়েল ৱেবছাইট @rrbapply.gov.in ইম্পৰ্টেণ্ট ডেট শ্বৰ্ট নটিচ ৰিলিজ হৈছিলে আপোনালোকৰ 23 ডিচেম্বৰ 2024 তাৰিখে এতিয়া এপ্লিকেশ্যন ষ্টাৰ্ট ডেট হৈছে 23 জানুৱাৰী 2025 তাৰিখ 23 জানুৱাৰীৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হ'ব আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 22 ফেব্ৰুৱাৰী 2025 তাৰিখ এতিয়া জানোৱা হওক ইয়াৰ RRB গ্ৰুপ ডিৰ এজ লিমিট মিনিমাম এজ 18 বছৰ দিছে আৰু মেক্সিমাম এজ 36 বছৰ দিছে SC STৰ কাৰণে 5 বছৰ এজ ৰিলেকশ্যন দিছে আৰু OBC MOBCৰ কাৰণে 3 বছৰ এজ ৰিলেকশ্যন দিছে এপ্লিকেশ্যন ফিজ UR OBC EWC 500 টকা SC STৰ কাৰণে 250 টকা আৰু পে'মেণ্ট মোড হ'ব অনলাইন ৰেলৱে গ্ৰুপ ডি ৰিক্ৰুটমেণ্ট 2025 ভেকেঞ্চি ডিটেইলছ পইণ্টছমেণ্ট বিড আছে ট্ৰেফিক 5,058টা এছিষ্টেণ্ট ট্ৰেক মেচিনত আছে যিটো ডিপাৰ্টমেণ্ট ইঞ্জিনিয়াৰিং তাত 799টা পোষ্ট এছিষ্টেণ্ট ব্ৰিজ ইঞ্জিনিয়াৰিং তাত 301টা পোষ্ট ট্ৰেক মেইনটেইনাৰ গ্ৰেড 4 তাত আছে ইঞ্জিনিয়াৰিঙত 13,187টা পোষ্ট এছিষ্টেণ্ট PUA ইঞ্জিনিয়াৰিং তাত আছে 257টা পোষ্ট এছিষ্টেণ্ট C&W মেকানিকেল 2,587টা পোষ্ট এছিষ্টেণ্ট TRD ইলেক্ট্ৰিকেল 1,381টা পোষ্ট এছিষ্টেণ্ট S&T ডিপাৰ্টমেণ্ট 2,012টা পোষ্ট এছিষ্টেণ্ট লোকো সেট ডিজেল মেকানিকেল 420টা পোষ্ট এছিষ্টেণ্ট লোকো সেট ইলেক্ট্ৰিকেল 950টা পোষ্ট এছিষ্টেণ্ট অপাৰেশ্যনছ ইলেক্ট্ৰিকেল তাত আছে ইলেক্ট্ৰিকেলত 744টা পোষ্ট এছিষ্টেণ্ট TLNSCত আছে ইলেক্ট্ৰিকেল যিটো ডিপাৰ্টমেণ্ট 1,041টা পোষ্ট এছিষ্টেণ্ট TLNSC ৱৰ্কশ্বপ ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্ট 624টা পোষ্ট এছিষ্টেণ্ট ৱৰ্কশ্বপ মেকানিক আৰু ডিপাৰ্টমেণ্ট মেকানিকেল টোটেল 3,077টা পোষ্ট আৰু টোটেল পোষ্ট আপোনালোকলৈ মুকলি কৰিছে 32,000টা পোষ্ট ৰেলৱে গ্ৰুপ ডি ৰিক্ৰুটমেণ্ট 2025 এলিজিবিলিটি এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ আপোনালোকে কৰিব লাগিব লগতে ITI কৰা হ'ব লাগিব নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট যিখন NSC গ্ৰেণ্টেড বাই NCVTৰ ফালৰ পৰা আপোনালোকৰ হ'ব লাগিব NCVTৰ আপোনালোকৰ NSC চাৰ্টিফিকেটখন থাকিব লাগিব RRB গ্ৰুপ ডি ৰিক্ৰুটমেণ্ট 2024 চিলেকশ্যন প্ৰচেছত পোনপ্ৰথমে কম্পিউটাৰ বেছ টেষ্ট হ'ব যিটো দি টেষ্ট উইল বি কণ্ডাক্টেড অনলাইনৰ যোগেদি আপোনালোকৰ টেষ্ট হ'ব ছাবজেক্টছ ইনক্লুড জেনেৰেল এৱাৰনেছ মেথমেটিক্স জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং টাইপৰ আপোনালোকৰ কুৱেশ্যনবিলাক আহিব ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট তাৰ পাছত স্পেচিফিক ফিজিকেল ৰিকুৱাৰমেণ্টছ মাষ্ট বি মেট ডিপেণ্ডিং অন দ্য পোষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰ পাছত মেডিকেল এক্সামিনেশ্যন হ'ব আৰু কেণ্ডিডেটছ মাষ্ট মিট দ্য মেডিকেল ষ্টেণ্ডাৰ্ডছ এজ প্ৰেছক্ৰাইবড ইন পেৰা 3.0 অফ দ্য চেন
হাউ টু এপ্লাই ৰেলৱে গ্ৰুপ ডি ৰিক্ৰুটমেণ্ট 2025 আপোনালোকে পষ্টবোৰ কেনেধৰণে এপ্লাই কৰিব এপ্লাই কৰিবলৈ হ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ লিংক দিয়া আছে লিংকটোত গৈ আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত এটা নতুন পেজ খোল খাব পেজটো খোল খোৱাৰ পাছত নিজৰ পাৰ্চনেল আৰু এডুকেশ্যন ডিটেইলছবিলাক তাত দিব আৰু আপলোড কৰিব একপি নিজৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু নিজৰ ছিগনেচাৰটো আৰু যিবিলাক আদাৰ ৰিকুৱাৰ্ড ডকুমেণ্টছ হয় সেইবিলাক আপোনালোকে আপলোড কৰি দিব তাৰপাছত নিজৰ কেটেগৰী ৱাইজ আপোনালোকে এপ্লিকেশ্যন ফিজটো দি ছাবমিট বটনত ক্লিক কৰি দিব তাৰপাছত নিজৰ একপি প্ৰিণ্ট আউট কপি ল'বলৈ আপোনালোকে নাপাহৰিব আপোনালোকে যদিহে নিজৰ মোবাইলতে অনলাইন কৰিব বিচাৰে মই আপোনালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ আপোনালোকে এই লিংকটোত গৈ ক্লিক কৰি অতি সহজেই ইয়াক অনলাইন কৰি ল'ব পাৰিব বন্ধু বান্ধৱীসকল ভিডিঅ'টি আজি ইমানেই বেছি দেৰি নকৰোঁ আপোনালোকে যদি ভিডিঅ'টি ভাল লাগে ভিডিঅ'টি লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু সকলোৰে সহায় হোৱাকৈ আপোনালোকে ইয়াক চিয়'ৰকৈ একবাৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল ভিডিঅ'টি আজি ইমানেই জয় হিন্দ জয় ভাৰত বন্দে মাতৰম